ওপেনলি এই কথাটো কৈছোঁ যে বহুতে কাৰোবাৰ পিছত দৌৰি সময় নষ্ট কৰে। এটা প্ৰিন্সিপল মনত ৰাখিবা, তুমি যদি বহুত পিছত পৰা বেলেগৰ নিজৰ দাম কমি যায়, গ্ৰেভিটি কমি যায়, নিজৰ আত্মসন্মান কেতিয়াও বিক্ৰী নকৰিবা, প্ৰেম ভালপোৱা যিয়ে নহওক। জীৱনত এনেকুৱা কাম কৰিবা, এনেকুৱা হৈ উঠিবা, তোমাৰ পিছত 100জন দৌৰে আৰু তুমি নিজে ভবাজনক চিলেক্ট কৰি ল'ব পাৰা।